Hello everyone, Assamese Mother Diary পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত মই মোৰ অকণমান নিজৰ যতন লওঁ বুলি ভাবিছোঁ। এই আপোনালোকক দেখুৱাব ওলাইছোঁ। প্ৰথমতে নেইলখিনি চাফা কৰোঁ। দেখিছে মোৰ হাত চাত কেনেকুৱা হৈ গৈছে, নখ চখ নেইল পলিচ গৈ আধা নোহোৱা হৈ গৈছে। বাচ্চাৰ লগত মানে নিজৰ একেবাৰে কেয়াৰ নোহোৱা হৈ গৈছে। সেই ভাবিলোঁ অকণমান সময় উলিয়াও, বাবু শুই আছে, যিহেতু মা আছে, এইখিনি সময়তে নিজৰ অকণমান যতন ল'বলৈ চেষ্টা কৰোঁ, নহ'লে দুদিন পিছত মোক পোৱালি চিনিয়ে নোপোৱা হ'ব। কৰ ভুতুনি তেনেকৈ ভাবিও ইমান লেতেৰা পেতেৰা মানে হৈ গৈছোঁ। নিজৰ নেইল স্কিন একো যত্ন ল'ব নোৱাৰা হৈ গৈছোঁ। প্ৰথমতে মই নেইলখিনি চাফা কৰি লওঁ। আজিকালি যে মই এই নেইল ৰিমুভাৰ বাথৰুমতহে থোৱা হৈছোঁ। পটকৈ কেতিয়াবা মনত পৰিলে গা ধুই থাকোঁতে চাফা কৰি লওঁ। এনেকৈ যে চাফা কৰিবই সময় নাই, কিন্তু এতিয়া যিহেতু মা আছে সেইকাৰণে ভাবিলোঁ এটা ভিডিঅ'ও বনাওঁ আৰু এনেকৈ চাফাও কৰি লওঁ। নখ চখ পূৰা লেতেৰা হৈ গৈছে। এইবিলাকৰ কাৰণে সময়ে নোহোৱা হৈছে পোৱালিৰ লগত লাগি থাকোঁতে। মোৰ ইয়াত নখ চাফা কৰা হৈ গ'ল। এতিয়া নাকত ইয়াতে অলপমান ব্লেক হেডছ হ'ব ধৰিছে, সেইটো ভাবিছোঁ বুজাম। তাৰ কাৰণে মই এয়া ফেভিকল, নামটোও পাহৰিলোঁ, ফেভিকল আঠা লগাই দিওঁ। আগৰ পৰাই এইটো কৰোঁ, এতিয়া নহয়। এইটো অকণমান সময় লগাই থৈ দিব লাগে ধুনীয়াকৈ। তাৰপিছত ব্লেক হেডছ বহুতখিনি গুচি যায়। অকণমান এনেকৈ বহলাই দিলে হ'ল যোনখিনিত লাগে। তাৰপিছত ড্ৰাই হ'বলৈ দিব, এনেকৈ উঠাই দিব, ধুনীয়াকৈ উঠি যায়। এই যে ফেভিকলটো লগাইছিলোঁ সেইটো শুকাই আহিছে, দেখিছেনে? পূৰা হেৰি হৈ গৈছে। এতিয়া এইটো উলিয়াব লাগিব। চাওক কেনেকৈ ওলাই আহিছে। এইটো উলিয়াওঁতে অকণমান চেংচেঙানি ধৰিব পাৰে দেই, ফাৰ্ষ্ট টাইম যিবিলাকে কৰিব। কিন্তু মোৰ যেতিয়া হেবিট হৈ গৈছে ইমান এটা একো নহয়। এইটো দিয়াৰ লগে লগে বহুত মানে ক্লিন হৈ যায়। এইখিনি বস্তু যিবিলাক হোৱাইট হেডছ, ব্লেক হেডছ যিবিলাক পৰে সেইবিলাক আহিলেও উঠি যায় বহুত। এইখিনি এতিয়া চুই মানে পূৰা স্মুথ লাগি যায়। আপোনালোকে নিজে ট্ৰাই কৰি চাবচোন, তেতিয়া গম পাব। এতিয়া মই স্ক্ৰাব কৰিম এইটোৰে। এইটো কেনেকৈ বনাইছোঁ সেইটো চাই লওকচোন। প্ৰথমতে ফেচ স্ক্ৰাবটো বনাবৰ কাৰণে এয়া মই লৈছোঁ চাউলৰ গুড়ি এচামুচৰ অলপ বেছি লৈছোঁ। তাৰপিছত এয়া দি লৈছোঁ মৌ দিয়াৰ পিছত এতিয়া দিছোঁ মই নেমুৰ ৰস অকণমান। নেমুৰ ৰসৰ সলনি দৈও দিব পাৰে, কিন্তু এতিয়া মোৰ লগত দৈ নাই, সেইকাৰণে মই এয়া নেমুৰ ৰসে দিলোঁ। এতিয়া এই গোটেইখিনি মিক্স কৰিম ভালকৈ। এয়া চাওক ধুনীয়া এটা ফেচ স্ক্ৰাব তৈয়াৰ হৈ যায়। চাউলৰ গুড়িৰ সলনি বেচনো দিওঁ মই মাজে মাজে। এনেকৈ গুড়িৰে অকণমান মুখখন স্ক্ৰাব কৰিম। স্ক্ৰাব নকৰিলেও মুখখন পূৰা মানে কি হৈ যায় বুলি কওঁ, ছালবিলাক ডাঠ হৈ যায়। মই আচলতে ঘৰতে স্পেচিয়েলটোও কৰোঁ, মানে নিজৰ এইবিলাক বস্তুৰে আৰু ষ্টিম চিম চব লওঁ। কিন্তু এতিয়া যিহেতু সময় নাই, সেইকাৰণে আজি এনেকৈয়ে কৰি থ'লোঁ। ইয়াৰ তাকৈ ইয়াত 2 মাহৰ মূৰত দেখিছেনে ষ্টিম মই যেতিয়া লওঁ সেইটো এনেকৈ বাকেটত পানী চানি লৈ এনেকৈ মুখখন সুমুৱাই দি লওঁ। কিন্তু মই ষ্টিমাৰ এটা কিনিম বুলি ভাবি আছোঁ, চাই আছোঁ অনলাইন। বেছি দামো নহয়, গতিকে যদি কিনো আপোনালোকক নিশ্চয় দেখুৱাম। এইটো মই এতিয়া অকণমান সময় 2 মিনিটমান স্ক্ৰাব কৰি লওঁ। মোৰ এয়া
স্ক্ৰাব কৰা হৈ গ'ল। স্ক্ৰাব কৰা মানে আচলতে চাফা কৰাহে। এতিয়া মই এয়া মগত লৈছোঁ কুহুমীয়া গৰম পানী। কুহুমীয়া গৰম পানীত এখন পাতল কাপোৰ তিয়াই লৈছোঁ। এতিয়া এইখনেৰে মুচিম। মোৰ মুখখন ভালেখিনি চাফা হৈ গ'ল, কিন্তু দুখৰ বিষয়ে বাবু উঠিলেই। পিছত বাকীখিনি কৰি আছোঁ। ফ্ৰেণ্ডছ, এয়া মই স্ক্ৰাব কৰিছিলোঁহে। তাৰপিছত আকৌ যিটো ফেচ পেক বনাইছোঁ সেইটো লগাব আছেয়ে, কিন্তু আমাৰ এইয়া উঠিলেই। মা মানে এই শুই থকা দেখা পাই খেতিত গ'ল তলত, ভাবিলে এই শুই আছে, মায়ে অকণমান কিবা কিবি ছিঙি লৈ আহিব, কিন্তু এইফালে উঠিলেই। পোৱালিৰ লগত নিজৰ কি যতন ল'ম ন? ৰ'বাচোন না বাবেটো। আগতে এতিয়া ইয়াক অকণমান সুস্থিৰ কৰি লওঁ ন? মুখ চুখ ধোৱাই নাই। তাৰপিছত মই আগতে লেপটো লগাই লওঁ, তাৰপিছত ইয়াক সুস্থিৰ কৰিম, নহ'লে মোৰ ড্ৰাই হৈ যাব। এইফালে মোৰ ড্ৰাই হৈ যাব নহয়। লেপটো বনায়ে থৈ দিছোঁ। এই আপোনালোকক দেখুৱাই লৈছোঁ, চাওকচোন কি ফেচ পেকটো বনাবৰ কাৰণে প্ৰথমতে এয়া মই কেঁচা হালধি অকণমান ৰুকি লৈছোঁ। ৰস ল'লেও হয় বা এনেকৈ ৰুকি ল'লেও হৈ যায়। এতিয়া এইখিনি এটা বাতিত উলিয়াই লৈছোঁ। আৰু এতিয়া ইয়াত দিম মই এল'ভেৰা জেল অকণমান। মই পতঞ্জলীৰ এল'ভেৰা জেলে ইউজ কৰোঁ। আৰু এতিয়া ইয়াত এটা মই ভিটামিন ই কেপচুলৰ তেলখিনি দি দিম। এইখিনি ধুনীয়াকৈ মিক্স কৰিম। এল'ভেৰা জেল ডাইৰেক্টো দিব পাৰে গছৰো, কিন্তু সেইটো মোৰ ছালত শ্বুট নকৰে, সেইকাৰণে মই এই কিনাটো দিওঁ। টাইম থাকিব লাগিব, গতিকে এইখিনি লগাই থৈ দিওঁ তাক লৈয়ে। তাৰপিছত তাক মই চাফ কৰিম। হাঁহি আছে, হাঁহি আছে। বাৰ হৈছে ৰ'বা মোৰ। এইটো দেখিলে কিহেৰে বনালোঁ? এল'ভেৰা জেল, কেঁচা হালধি আৰু ভিটামিন ই। দেখিছে, পোৱালিৰ লগত এনেকৈ মানে নিজৰ যত্ন ল'বও সময় নাই। মা থাকিলে ল'লোহেঁতেন, কিন্তু মায়ে ক'লোনে সি শুই থকা দেখি তলত গুচি গ'ল খেতিত। আৰু এইজনা উঠি ল'লে, মানে ডাইপাৰ খুলি দিলোঁ যে, চুচু কৰি দিলে, চুচি কৰি দিয়ে মানে নাথাকে আৰু 1 মিনিটো ন? কোনো থাকিব ন? ঠাণ্ডা লাগি যায়। বাবুক মই ফিট কৰাই এতিয়া আকৌ ঝোলাত থৈ দিলোঁ। সি টোপনি গ'ল, দেখিছেনে? মানে বাচ্ছাৰ লগত কেনেকৈ কৰিছোঁ সেয়াই মই দেখুৱাব খুজিছোঁ আপোনালোকক। চাওকচোন ফ্ৰেণ্ডছ, এয়া দেখিছে এইটো চাইড ড্ৰাই হৈ গৈছে। এইবিলাক লগাবই নাপালোঁ। তাৰ কান্দা কাটাতে মই তাক ফিট কৰাই আকৌ শুৱাই দিলোঁ। দেখিলে এইখিনি এতিয়াহে লগাম। মানে কৈছোঁ নহয়, পোৱালিৰ লগত নিজৰ যত্ন ল'বৰ সময় নাই। আকৌ এবাৰ ওপৰে লগাই দিম। এইখিনি লগাই অকণমান সময় মালিচ কৰিব লাগিছিলে, কিন্তু নহ'লে এতিয়া মালিচ কৰি কি দলিয়াই দিম। এইটো আচলতে লেপ বুলি ক'ব নোৱাৰি ডাইৰেক্ট, মানে ফেচ পেক। এইটোৰে মাছাজ কৰি দিম আৰু মই অকণমান সময় মাছাজ কৰি লৈ, তাৰপিছত একেবাৰে ড্ৰাই হৈ গ'লে, একেবাৰেতো ড্ৰাই নহয় এইটো, যিহেতু তেলীয়া এই ভিটামিন ই দিয়া হৈছে, তেলৰ নিচিনা থাকিব, সেইকাৰণে অকণমান সময় ৰাখি এতিয়া মই ধুই দিম। গতিকে ফ্ৰেণ্ডছ, মই একেবাৰে এইখিনি ধুই মেলি গা পা ধুই আহি আপোনালোকক মই গা পা ধুই আহিলোঁ। এতিয়া মই মুখখন তিতাই আছে, দেখিছে? মুখখন যি ধুই দিলোঁ। এতিয়া মুখখন তিতা থকা সময়তে মানে শুকান ড্ৰাই হ'ব নালাগে আৰু, যিটো মই এইটো চিৰামটো বনাইছিলোঁ এইটো লগাম। ফেচ চিৰাম বনাবৰ কাৰণে এয়া মই এটা পুৰণা গ্লিচাৰিনৰ বটল লৈছোঁ। এইটোত মই বনাই থৈ দিওঁ আগে পিছেও। আজি আপোনালোকক দেখুৱাব খুজিছোঁ। গ্লিচাৰিনৰ বটলটোতে মই গ্লিচাৰিন লৈছোঁ, এইখিনি দেখিছেনে? আৰু যিখিনি মই গ্লিচাৰিন লৈছোঁ তাৰ ডাবুল মই গোলাপ জল ল'ম, কাৰণ গ্লিচাৰিনতকৈ গোলাপ জল বেছি হ'লেহে ভাল হ'ব, নহ'লে বহুত আঠা হৈ যাব। সেইকাৰণে মই ডাবুল গোলাপ জল লৈছোঁ। আপোনালোকে দেখিছেনে?
এই গোলাপ জলটো লোৱাৰ পিছত ইয়াতেই মই দি দিম 2টা ভিটামিন ই কেপচুলৰ তেল। ভিটামিন ই কেপচুল আমাৰ ছালৰ কাৰণে বহুত ভাল হয়, সকলোৱে জানে। এই ভিটামিন ই কেপচুল কেৱল যে ছালৰ কাৰণে ভাল তেনেকুৱা নহয়, আমাৰ চুলিৰ কাৰণেও বহুত ভাল। মই চুলিতো ভিটামিন ই ব্যৱহাৰ কৰোঁ। এতিয়া এইখিনি ধুনীয়াকৈ চেক কৰিম। তাৰপিছত মই প্ৰথমতে হাতত ঘঁহি চালোঁ যে হৈছে নে হোৱা নাই, কিন্তু দেখিলোঁ যে অকণমান আঠাটো বেছি হৈছে। সেইনেকৈ নিজে লগাই চাব। আঠা যদি বেছি হয় তেতিয়া আকৌ গোলাপ জল মিক্স কৰি দিব। এয়া মই আকৌ গোলাপ জল দি দিলোঁ, কাৰণ আঠা বেছি হ'লে মই বেছি ভাল নাপাওঁ। সেইকাৰণে মই ইয়াত আকৌ গোলাপ জল দি দিলোঁ আৰু তাৰপিছত চেক কৰি এয়া আকৌ চালোঁ। কিন্তু এতিয়া ধুনীয়া হৈছে। এইখিনি অকণমান উলিয়াই ল'ম হাতত, অকণমান লগাই এনেকৈ ঠককৈ লগাই দিলে হ'ল। এনেকৈ ঘঁহি দিব নালাগে। এইখিনি লগোৱা হৈ গ'ল। ইয়াৰ পিছত মই লগাওঁ কি মইশ্চাৰাইজাৰ ক্ৰীম। এয়া মই লটাছৰ এইটো লগাওঁ, কাৰণ মোৰ স্কিনখন বহুত ড্ৰাই হয় আৰু ঠাণ্ডা দিনততো ক'বই নালাগে কিমান ড্ৰাই হৈ যায়। অকণমান লগাই দিম। এইটো লগাই উঠি আকৌ মই ছানস্ক্ৰীমো লগাওঁ। ছানস্ক্ৰীম বহুতে ভাবে যে বাহিৰত গ'লেহে ছানস্ক্ৰীম লগাব লাগে, এনেকুৱা নহয়, ঘৰতো ছানস্ক্ৰীম লগাই থাকিব লাগে। আৰু তদুপৰি মই যিহেতু ছাদত কাপোৰ মেলিব গৈ থাকোঁ, সেইকাৰণে ছানস্ক্ৰীম মই লগাই দিওঁৱেই ৰাতিপুৱা। এইটো মই লটাছৰ ছানস্ক্ৰীম ইউজ কৰোঁ। ছানস্ক্ৰীন যে নলগালে যে ছানস্ক্ৰীন কি হয় জানেনে, স্কিনখন একেবাৰে বেয়া হৈ যায়, দাগ পৰি যায়। সেইকাৰণে আমি অকণমান সময় আমাৰ স্কিনখনৰ যত্ন ল'বই লাগে। গা ধুই উঠি খুব বেছি 5 মিনিটমান সময় লাগে, তথাপিও এইখিনি মানে কৰিব লাগে। এয়া হৈ গ'ল মোৰ। গতিকে আজিৰ ভিডিঅ'টি ইমানতে সামৰিম, আৰু মই নেইল পলিচো লগাই ল'ম দেই। একেবাৰে মানে নেইল পলিচখিনিও লগামেই। গতিকে এইখিনি দেখুৱাই নাথাকোঁ আৰু নেইল পলিচ লগোৱাকেনো আৰু কি ভিডিঅ'ত দেখুৱাই থাকিম। গতিকে ভিডিঅ'টি সামৰিছোঁ। ভিডিঅ'টি চাই কেনে পালে প্লিজ জনাব, আৰু যদি ভাল পাইছে তেন্তে লাইক কৰি দিব। ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।